হাওড়াঘাটত এজাক কণমানিৰ ব্যতিক্ৰমী প্ৰয়াস পাঠদানৰ পৰিৱৰ্তে শ্ৰেণীকোঠাত পিঠা পনাৰ প্ৰস্তুতত ব্যস্ত এগৰাকী শিক্ষাৰ্থী সপ্তমৰ পৰা দশমমান শ্ৰেণীৰ শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰিলে পিঠা পনা। এই ব্যতিক্ৰমী প্ৰয়াস হাওড়াঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ ব্যৱহাৰিক শিক্ষাৰ জ্ঞান দিয়াৰ উদ্দেশ্যে এই প্ৰয়াস বিদ্যালয়খনত মাতৃ গোটৰ দ্বাৰা আয়োজন কৰা হৈছিল ভোগালী মেলাৰ। হাওড়াত শংকৰদেৱ বিদ্যা নিকেতনে এক ব্যতিক্ৰমী প্ৰয়াস কৰিছে। যি সময় দেখা গৈছে যে পিঠা পনা ব্যৱস্থা হেৰাই গৈছে, কোন ছাত্ৰ ছাত্ৰীসকলে নাজানে পিঠা পনা ব্যৱস্থা কি হয়। তেওঁলোকে ভোগালী মেলা আয়োজন কৰিছে আৰু বালিকা শিক্ষা লগতে মাতৃ গোটৰ সৌজন্যত এই ভোগালী মেলা আয়োজন কৰিছে। পিঠা পনা ব্যৱস্থা কেনেকৈ বনাই তেওঁলোকে শিক্ষা দিব, গুণগত শিক্ষাৰ লগতে আমাৰ এটা প্ৰধান আচাৰ্য আছে, আমি কথা পাতিম। কি ক'ব, দেখা গৈছে শিক্ষাৰ লগত আপোনালোকে এক ব্যতিক্ৰমী প্ৰয়াস কৰিছে। নমস্কাৰ। আজি আমি ভোগালী মেলা হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ ছাত্ৰীসকলৰ মাজত যি পিঠা পনা বনোৱাৰ যি প্ৰৱণতা, সেই প্ৰৱণতা কিছু হ্ৰাস পোৱা আমি পৰিলক্ষিত হৈছে আৰু ছাত্ৰীসকলৰ যাতে এটা স্কিল ডেভেলপমেণ্ট হয়, তো তাৰ কাৰণেও মানে কিছু লক্ষ্য ৰাখি আমি বালিকা শিক্ষাৰ মাধ্যমেদি আৰু মাতৃগোটৰ উভয় প্ৰচেষ্টাৰ মাধ্যমেদি আমি ভোগালী মেলাৰ আয়োজন কৰিছোঁ আৰু এই ভোগালী মেলাৰ দ্বাৰা যাতে ছাত্ৰ ছাত্ৰীসকলৰ এই পিঠা পনা বনোৱাৰ এটা প্ৰৱণতা গঢ় লৈ উঠে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে বিভিন্ন ধৰণৰ পিঠা পনা বনাব পাৰে আৰু তাৰ যিটো স্কিল আছে, এই স্কিলৰ কাৰণে আমি এই প্ৰচেষ্টা এবাৰ নতুনকৈ লৈছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ পিঠা বনোৱা হৈছে। প্ৰায় 25 ধৰণৰ পিঠা ইয়াত বনোৱা হৈ আছে। আচাৰ্য আৰু আই মাতৃসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ প্ৰচেষ্টাতে আয়োজন হৈছে আৰু আগন্তুক দিনত এই প্ৰচেষ্টা অব্যাহত থাকিব। ধন্যবাদ। হয়, আন এগৰাকী শিক্ষয়িত্ৰী আছে, আমাৰ এতিয়া আচাৰ্য আছে। কি ক'ব, দেখা গৈছে যে যি সময়ত বালিকা শিক্ষাৰ আপোনাৰ ঘৰত শিক্ষা নাপায়, সেই সময়ত আপোনালোকে শিক্ষা দিছে শংকৰদেৱ বিদ্যা নিকেতনে আৰু পিঠা পনা ব্যৱস্থাপনা যে ঘৰতো শিকিয়ে কিন্তু স্কুলত এক ব্যতিক্ৰমী প্ৰয়াস আপোনালোকে কৰিছে। কি ক'ব? নমস্কাৰ। এয়া হাওড়াঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ বালিকা শিক্ষা আৰু মাতৃগোটৰ এক অভিন্ন বেলেগ ধৰণৰ এক শিক্ষা। কাৰণ কেৱল আজিকালি ছাত্ৰ ছাত্ৰীসকল কেৱল পঢ়াতেই ব্যস্ত হৈ থাকে, ঘৰুৱা কাম বনত আমাৰ মাতৃসকলে সিমান কৰিবলৈ নিদিয়ে আৰু সেই তাৰ যে ব্যতিক্ৰম ছাত্ৰ ছাত্ৰীসকল, আমি সেইটোকে দেখুৱাবৰ কাৰণে আমি এই অনুষ্ঠানটো পাতিছোঁ। আৰু ইয়াৰ লগত আমাৰ এটা উদ্দেশ্য আছে যে ছাত্ৰ ছাত্ৰীসকলে কেৱল পঢ়া শুনা কৰিলেই নহ'ব, তেওঁলোকে ঘৰুৱা কাম কৰিও তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে। পঢ়া শুনাটো এটা অবিচ্ছেদ্য অংগ, তাৰ লগতে জীৱিকাটো মানুহৰ বেলেগ। গতিকে আজিকালিতো এই পিঠা পনাৰ যি ব্যৱসায়, সেই ব্যৱসায় কৰি বহুত ডাঙৰ ব্যৱসায় কৰি মানুহে চলি আছে। গতিকে কেৱল যে চাকৰিমুখীয়ে হ'ব সেইটো নহয়, তাৰ ব্যতিক্ৰম এটা প্ৰয়াস কৰিছোঁ আমি। আৰু আমাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰীসকলে দেখুৱাই দিলে যে আমি সকলো কৰিব পাৰোঁ। আৰু ইয়াত আমাৰ মাতৃগোটৰ মাতৃসকলে সহায় কৰিছে, আচাৰ্যসকলে সহায় কৰিছে, আচাৰ্যসকলেও সহায় কৰিছে। গতিকে এই চেগতে মই আচাৰ্যসকলক আৰু মোৰ মাতৃগোটৰ সকলো মাতৃকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই প্ৰচেষ্টা আমি অনাগত দিনত ৰাখিম। ইয়াত অন্য এটা প্ৰচেষ্টা কৰা হৈছে যে বৰ্তমান সময়ত চৌকাৰ ব্যৱহাৰ নোহোৱা হৈ গৈছে। চৌকাত নকৰে, কেৱল গেছত কৰে। গতিকে এইবাৰ আমি চৌকাত যে কৰিব পাৰে সেই দেখুৱাবৰ কাৰণে আমি চৌকাৰ ব্যৱস্থা কৰিছোঁ। কালি আমাৰ প্ৰায় 30জন ছাত্ৰ আহি নাৰিকল কাটিছে আৰু খৰি কাটিছে। সেইটো এটা ডাঙৰ প্ৰশিক্ষণ, কাৰণ তেওঁলোকে নাৰিকল কটাটো এটা টান কাম। গতিকে তেওঁলোকে নাৰিকল কাটিছে আৰু কালি খৰি ফালিছে তেওঁলোকে আহি, আৰু চৌকাৰ ব্যৱস্থা কৰিছে। আৰু সেইকাৰণে আমি ছাত্ৰীসকলৰ লগে লগে ছাত্ৰসকলকো আমি এই শিক্ষা দিছোঁ আৰু আমাৰ উদ্দেশ্য সেইটো। আমি আজি সফল হৈছোঁ বুলি ভাবিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ ছাত্ৰীসকল এনেকৈ আগবাঢ়ি যাব। হয়, নিশ্চয়কৈ তেওঁলোকে যি শিক্ষা দিছে, এই শিক্ষাৰ ফলত তেওঁলোকে আগবাঢ়ি যাব বুলি ছাত্ৰ ছাত্ৰীসকল আমাক জানিবলৈ দিছে। ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ